এবাৰ পৰিৱৰ্তন আহিব পাৰে লাহে লাহে ঘূৰাই দিয়ক শেষ নিশাৰ ৰাজনীতি বুলি যিটো কয় ৰাইজে নখ জোকাৰিলে সকলো সলনি কৰিব পাৰে যিটো আমি ভাবি আছো বা যিটো হৈ আছে বা যি আমি দেখি আছো সেইটো হয়তো প্ৰেক্টিকেলত ৰিজাল্টত সেইটো নহবও পাৰে যে কাৰেণ্ট বেলেগ পিনে থাকে পলিটিকেল কাৰেণ্ট কিন্তু ঘটনা ঘটে বেলেগ আণ্ডাৰ কাৰেণ্টটো বেলেগ মই জিকিমেই তেওঁলোকে হয়তো অভাৰ কনফিডেণ্ট আহিছে কিন্তু তেওঁলোকৰ কাৰণে সেইটো নহবও পাৰে নমস্কাৰ মই ঋতুস্মিন শৰ্মা নিৰ্বাচনৰ ৰিজাল্ট 4 মে'ত ঘোষণা কৰা হ'ব কিন্তু আপুনি 4 মে'লৈ আচলতে অপেক্ষা কৰিব নালাগে আজি এটা আভাস পাব আৰু সেই আভাস দিব যাদু সম্ৰাট ডক্টৰ বিক্ৰম আদিত্যই বহুত বহুত ধন্যবাদ আপোনাক বিগত বৰ্ষসমূহত আপুনি যেতিয়া প্ৰেডিকশ্যন কৰে নিৰ্বাচনী প্ৰায় মিলি যায় এইবাৰো মিলিব এইবাৰো আমি বিশ্বাসী এইবাৰো সঠিক আহিব একেবাৰে একুৰেট আহিব কেনেকৈ আপুনি কৰে নিৰ্বাচনটো খুব এটা জটিল প্ৰক্ৰিয়া আৰু তাত যাদুৰ মাজেৰে আপুনি এটা প্ৰেডিকশ্যন কৰি দিয়ে 2019ত দেখিছোঁ 21ত দেখিছোঁ 24ত দেখিছোঁ একুৰেট কেনেকৈ মিলি যায় ইয়াৰ আঁৰত এটা কমপ্লেক্স গোটেই মেকানিজিম আছে বা প্ৰক্ৰিয়া আছে বা প্ৰচেছ এটা আছে অকল মানে আমি কিবা এটা ধাৰণা এটা কৰি নলওঁ বা কিবা এটা আমি চাই নলওঁ তাৰ মাজত আমি ফিল্ড ভিজিট কৰা হয় নিউমৰলজি এষ্ট্ৰলজি সকলোবোৰ দিশ মানে তন্নকে চোৱা হয় আৰু সকলো দিশ আমি তন্নকে যেতিয়া চাওঁ তেতিয়াহ'লে মোটামুটি এটা সমষ্টিত কি আভাস হ'ব গৈ আছে সেইটো আমি গম পাওঁ এষ্ট্ৰলজিও আছে কিন্তু এইবাৰ বহুখিনি জটিলতা আছে আমি যিমান সহজ বুলি ভাবিছিলোঁ সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত গোটেই সমীকৰণ সলনি হৈছে ভোটিং পেটাৰ্ণ সলনি হৈছে নাম্বাৰ অফ ভোটছ সলনি হৈছে ঠাই ডেমোগ্ৰাফি পেটাৰ্ণ সলনি হৈছে গোটেই বস্তুখিনি তাতে মিক্স মেচ হৈ গৈছে গোটেই বস্তুখিনি সেইটো এটা বিৰাট ডাঙৰ জটিলতা আমি সন্মুখীন হৈছোঁ আমাৰ যিবোৰ ইনফৰমেশ্যন চেল থাকে তাৰ পৰা সংবাদ আনিবৰ কাৰণে এটা সুবিধা পোৱা যায় যাদুৰ কেনেকুৱা প্ৰভাৱ থাকে যাদুৰ এই গোটেই বস্তুটোক এটা মেজিচিয়ান চইচ বুলি কয় এইটো মেজিচিয়ান চইচ থাকে কিবা এটা অলপ আভাস এইটো এনেকুৱা ধৰণৰ যে কিছুমান বস্তুত আমি মই এটা সৰু ডেমনষ্ট্ৰেশ্যন এটা কৰি দেখুৱাই দিলে বেছি ভাল হ'ব তো ডেমনষ্ট্ৰেশ্যনটো কৰিবলৈ মই ইয়াতে এখন কাগজত মই আজি ৰাতিপুৱা শুই উঠোতে এটা সপোন মোৰ মাইণ্ডত মানে দেখিলোঁ আৰু সেই মাইণ্ডত সেই সপোনটো দেখাৰ লগে মই নোট ডাউন কৰি ৰাখিলোঁ ইয়াতে সপোনটো লিখিছোঁ কিন্তু কোনো ৰিলেট নহয় কোনো বস্তু ৰিলেটেড নহয় তো মই ইয়াতে থৈ দিছোঁ এইটো কোনো কাৰণত চেঞ্জ নহয় ইয়াতে টেবুলত আছে এইখন কাগজত যি লিখা আছে সেইটোৱে থাকিব চ' এতিয়া মই কাগজখন একো নাই একেবাৰে সাধাৰণ কাগজ সেইখনত খালি কিবা এটা মেছেজ লিখা আছে মোৰ ৰাতিপুৱাৰ সপোনটো ইয়াতে লিখা আছে মানে সৰু এটা চেণ্টেন্সত লিখা আছে যে সেই মেছেজটো ইয়াতে লিখা আছে সেই মেছেজটোৰ লগত আমাৰ এতিয়া একো কানেকশ্যন নাই কিন্তু কানেকশ্যন এটা বিল্ড কৰিবলৈ মই চেষ্টা কৰোঁ ঠিক আছে চ' আমাক সেনেকৈ কিছুমান হিংছ পোৱা যায় ধৰক মেজিকেল হিংছ বুলি যিটো ক'ব পাৰে মই মোৰ ফোনটো লৈছোঁ মোৰ ফোনত দুটা লিষ্ট ৰাখিছোঁ কিন্তু দুটা লিষ্ট ৰখাৰ আগতে মই একদম ৰেণ্ডমলি মই আপোনাৰ পৰা যিকোনো 2 ডিজিট নাম্বাৰ এটা ডিৰাইভ কৰিব বিচাৰিছোঁ ল'ব বিচাৰিছোঁ সেইটো নিজেও দিব পাৰে বা ষ্টুডিঅ'ত থকা আন সকলৰ পৰা এটা ৰেণ্ডমলি লৈও দিব পাৰে কিন্তু যিকোনো এটা 2 ডিজিট নাম্বাৰ ক'লে হ'ল যিকোনো একদম যিটো ৰেণ্ডমলি যিটো কোনো কাৰণত আমি কমিউনিকেট হ'ব নোৱাৰে বা বেলেগৰ পৰাও যদি এটা অ'কে কিমান 18 তো 18টো আমি কোনো কাৰণত কানেক্ট কৰা নাই কোনো কাৰণত কোৱা নাই তো 18টো নিজে স্পণ্টেনিয়াছভাৱে এইটো আহিছে মাইণ্ডত সেইটো সলনি কৰিব এতিয়াও চান্স আছে যোনে সলনি কৰিব খোজে নকৰে সেইটো 18 থাকিব অ'কে যদি সলনি কৰিবলগীয়া হয় কিবা কৰিব পৰা চান্স ইচ্ছা আছে নাই কাৰণ 18টো আমি লক কৰি দিয়াৰ পিছত বাকীখিনি অ'কে 18টোৰ ওপৰত মোৰ কোনো মানে মোৰ ফালৰ পৰা কোনো প্ৰভাৱ নাই সেইটো ৰেণ্ডমলি স্পণ্টেনিয়াছলি নিজৰ পৰা চইচ চিলেক্ট কৰা হৈছে অ'কে মই মোৰ ফোনটো খুলিছোঁ মোৰ ফোনটো খুলি মই ইয়াতে যাব বিচাৰিছোঁ মোৰ ইয়াতে নোটছ আছে এই নোটছটোত মই প্ৰথম চেলিব্ৰিটিটোত যাব বিচাৰিছোঁ আৰু চেলিব্ৰিটিটোত নাম্বাৰ 18 চব বেলেগ আছে চব বেলেগ তাতে চব বেলেগ নাম আছে তাতে প্ৰত্যেকজন বেলেগ নাম 1ৰ পৰা 100লৈকে বেলেগ নাম আছে আমাৰ কেমেৰাক দেখুৱাই লৈছোঁ দেই বিভিন্ন নাম আছে
বিভিন্ন নাম আছে, বিভিন্ন নাম আছে, 1ৰ পৰা 100 লৈকে বিভিন্ন নাম আছে। আৰু 18 টো কাৰ আছে মই ক'ব লাগিব নি? 18 টো ক'ত আছে আমি লৈ থৈ দিওঁ। 18 টো কি আছে মুখেৰে কম নে? মুখেৰে ক'লে হ'ল। বিল গেটছ। বিল গেটছ আছে। এতিয়া একবাৰ বেক কৰিলে হ'ল বিল গেটছ। বিল গেটছ আছে। ওকে, 18 বিল গেটছ। 18 বিল গেটছ আমি পাইছো। এতিয়া অলপ বেক কৰিলে হ'ল। নাম্বাৰ 2 লিষ্টখন শ্বপিং লিষ্ট এখন আছে মোৰ তাতে। সেই শ্বপিং লিষ্টখন খুলিলে হ'ল। সেইখনতো নাম্বাৰ 18ত কিবা আছে, চব বেলেগ বেলেগ হয় নে নহয় প্ৰথম কনফাৰ্ম কৰি লওঁ। চব বেলেগ বেলেগ আইটেম। কৈ দিম নেকি? নাম্বাৰ 18 কি আহিছে? আইচক্ৰীম। ওকে, বাকি চব বেলেগ, 17 হলেও বেলেগ হলেহেঁতেন, 15 হলেও বেলেগ হলেহেঁতেন, প্ৰত্যেকটো বেলেগ বেলেগ হয়নে? ওকে, চ' আমি এই দুখন লিষ্টৰে মই নাম দুটা লৈছো। চ' আমি নাম্বাৰ 18ত আমি নামত পাইছো বিল গেটছ আৰু শ্বপিং লিষ্টত আইচক্ৰীম পাইছো। যদি সেইটো 17 হলেহেঁতেন বেলেগ এটা মানে ৰিজাল্ট ওলালেহেঁতেন, যদি 80 হলেহেঁতেন বেলেগ হলেহেঁতেন, কাৰণ তাতেতো এটাও কমন নাই বা ৰিপিট নাই। চ' বিল গেটছ আৰু আইচক্ৰীম সেইটো কোনো কাৰণত মই আগতে জনাৰ কোনো পচিবিলিটিজ নাই। আমি কোনো ধৰণৰ ইয়াতে আগতীয়াকৈ কোনো কথা পাতি থোৱা নাই। 18টো ৰেণ্ডমলি ইচ্ছাই হৈছে। চ' মই এই কাগজখন নুচো, ইয়াৰ কাগজখনতো কিবা যাদু থাকা বুলি ভাবিব পৰা যায়। চ' এই কাগজখন ল'লে হ'ল। এতিয়া কাগজখন ল'লে হ'ল। মই সপোন কি দেখিছিলোঁ ৰাতিপুৱা সেইটো লাহেকৈ খুলি দৰ্শকসকলকো দেখুৱালে হ'ল। কি লিখা আছে খুলিলে হ'ল। খুলি পিনে তাতে কি লিখা আছে কেমেৰাকো দেখুৱাব পৰা যায়। ইয়াতে কি লিখা আছে? বিল গেটছ ইজ হেভিং আইচক্ৰীম। বিল গেটছ ইজ হেভিং আইচক্ৰীম। এইটো আছিলে, এইটো মই দেখুৱাইছোঁ যদি আমাৰ কেমেৰাই ঢুকি পাইছে। বিল গেটছ ইজ হেভিং আইচক্ৰীম। এই কাগজখনত কিবা আছে নেকি? কেনেকৈ মিলিলে এইটো? হয়, এইটো ডিৰাইভ কৰিব পৰা যায় যে এইটোৰ লগত এতিয়া হেৰিৰ কি সম্পৰ্ক আছে? ইলেকশ্যনৰ। চ' এইটো এটা প্ৰেডিকশ্যন। দিছ ইজ আ প্ৰেডিকশ্যন যে মই এটা কিবা লিখি থৈছোঁ, সেই লেখাটো আপুনি চিলেক্ট কৰা নাম্বাৰটোৰ লগত মেটচ কৰিবলৈ কাক কোনে ভোট দিব আপুনি গম পাই যাব। মানে সেইটো এটা প্ৰেডিকশ্যন, এটা অনুমান কৰিব পৰা যায়। সেই অনুমানটো এইটো বৰ ইণ্টাৰেষ্টিং দেই, আকৰ্ষণীয়। মানে আপুনি কাক ভোট দিব বিক্ৰমে আগতীয়াকৈ অনুমান এটা কৰিব পাৰে। সেইটো চাইকলজিকেলি আমি যেতিয়া সেইটোতে মেজিকত কিছুমান টাৰ্ম ইউজ কৰে, যেনেকৈ চাইকলজি, মাছ চাইকলজি, মাছ হিপনটিজিম, মাছ মেছমেৰিজিম, এনেকুৱা ধৰণৰ মাছ প্ৰেডিকশ্যন বুলি কয়। চ' এইটো এটা জাষ্ট এটা ডেমনষ্ট্ৰেশ্যন যে এতিয়া কুৱেশ্যনটো আহে যে 18টো আপুনি হয়তো চিলেক্ট কৰা নাই, মই আপোনাক প্ৰগ্ৰেম কৰিছোঁ চিলেক্ট কৰিবলৈ, কাৰণ 18টো মোৰ লগত মিলিব লাগিব সন্দেহ। তো সেই বস্তুবিলাক স্পণ্টেনিয়াছলি আমি মেজিকৰ লগত, এইটোৱে প্ৰেডিকশ্যনৰ এটা নমুনা বুলি ক'ব পাৰি। এই নমুনাটোৰে আমি মানে এনেকুৱা ধৰণৰ পেটাৰ্ণত আমি প্ৰেডিকশ্যনবোৰ কৰোঁ আৰু সঠিক একুৰেট আৰু 100% মানে নিৰ্ভৰযোগ্য হোৱাত এই প্ৰেডিকশ্যনবোৰে সহায় কৰে। আৰু ফিল্ড ভিজিটটো আছে। আৰু এইটো বাৰু গম পালোঁ। আৰু আমি এইখিনিতে এটা কথাত গুৰুত্ব দিছোঁ যে মুখ্যমন্ত্ৰী কোন হ'ব আজি আমি এতিয়াই কৈ নিদিওঁ, কিন্তু ইয়াৰ নেক্সট কি এটা যাৰ লগত ৰিলেশ্যন আছে দেই ইলেকশ্যনৰ আৰু এটা যাদু। এইবাৰ তাকে যোৱাবাৰ যেনেকৈ এটা মানে খুব দুমোজাত আছিল কোন হ'ব মুখ্যমন্ত্ৰী, শেষ মুহূৰ্তলৈকে সেইটো ক্লিয়াৰ হোৱা নাছিল। কিন্তু আমি ইলেকশ্যনৰ এই ৰিজাল্টৰ আগতে আমি সমীকৰণ কৰি আমি কৈছিলোঁ যিটো 100% শুদ্ধ হৈছে যোৱাবাৰৰ ইলেকশ্যনৰ। যদি মন কৰে যে একদম শেষ মুহূৰ্তলৈকে, সেইদিনাখনৰ শেষ মুহূৰ্তলৈকে যে কোন হ'ব সঠিকভাৱে গণনা কৰি বা হেৰি কৰা হোৱা নাছিল। নেক্সট মেজিক এটা মই ক'ব বিচাৰিছোঁ যে আমাক একচুৱেলি লাকিয়েও কেতিয়াবা ফেভাৰ কৰে। আমি কষ্ট কৰোঁ, আমাৰ এণ্টায়াৰ টীমটোৱে কষ্ট কৰে। এনেকুৱা নহয় যে আমি মানে এটা ৰুমতে বহি গোটেই টিভি চাই বা অমুক কৰি বাতৰিৰ পৰা ডাটা লৈ কৰিছোঁ। আমি ৰাতি দিন বতাহে বৰষুণে ধুমুহাই ৰ'দে বৰষুণে চব ঘূৰোঁ, প্ৰত্যেকটো ঠাইত যাবলৈ চেষ্টা কৰোঁ। এনেকুৱা ঠাইতো যাওঁ য'ত গাড়ী নাযায়গৈ, এনেকুৱা ধৰণৰো আমি জেগাত গৈ পিনে আমি চাব, ৰিয়েল ফেচটো চাব বিচাৰোঁ। আৰু এনেকুৱা নহয় যে অকল আমি যিখিনি হাই প্ৰফাইল কেণ্ডিডেট আছে তেওঁলোককহে আমি তেওঁলোকৰ সমীকৰণ বুজিব চেষ্টা কৰোঁ। এনেকুৱা থাকে যিবোৰ ধৰক ইণ্ডিপেণ্ডেণ্ট নিৰ্দলীয় আছে, যিবোৰৰ মানে তাতে কোনো ধৰণৰ বিশেষ নাভাবে, তেওঁলোকেও অলপমান ইফাল সিফাল কৰাত সহায় হয়, গোটেই বস্তুটো হেৰি কৰে। তো তেনেকুৱাবিলাকো আমি একদম টোটেলি চাওঁ। এটা আৰু এটা যাদু চাই লওঁ। এইবাৰ যদি আপুনি সফল হয় তেন্তে মানিম যে আপোনাৰ প্ৰেডিকশ্যন এইবাৰো শুদ্ধ হ'ব। মই এনে চিম্পুলভাৱে মই লৈ আহিছোঁ, কাৰণ এইবিলাক হ'ল
জাষ্ট এটা ডেমনষ্ট্ৰেশ্যন চ' সেই ডেমনষ্ট্ৰেশ্যনটো কৰিবৰ কাৰণে মই ইয়াতে মোৰ ডেমনষ্ট্ৰেশ্যনটোৰ এইটো মেজিক বুলি মই টোটেলি এটা কৈ নিদিওঁ বা ডেমনষ্ট্ৰেশ্যন বুলিয়ে কৈছোঁ লাগে মই ইয়াতে কেইটামান কাৰ্ডছ হাতে লিখি মই অলপ আগতে আহি পোৱাৰ পিছত মই বৰ ধুনীয়াকৈ চাহ তাহ খালোঁ ইয়াতে চাহ তাহ খাই উঠি মই ইয়াতে কেইটামান 1 2 3 4 5 6 ইয়াতে 6টা ইয়াতে 6টা কাগজৰ টুকুৰা আছে আৰু 6টা কাগজৰ টুকুৰাৰ ভিতৰত 5টাত ক্ৰছ চিন আছে আৰু যিকোনো এটাতহে উইনাৰ বুলি লিখা আছে যিকোনো এটাত সেইটো যিকোনো নাম্বাৰত হ'ব পাৰে এতিয়া সেইটো মই চিলেক্ট নকৰোঁ মই আপোনাক চান্স দিম 5টা কাৰ্ড ইয়াৰ পৰা ল'বলৈ ঠিক আছে আৰু এটা মূলে এৰিবলৈ লাষ্ট এটা মূলে এৰি দিব আৰু 5টা কাৰ্ড আপুনি লৈ ল'ব ঠিক আছে মোৰ চান্সটো 6জন কেণ্ডিডেট আছে 6জন কেণ্ডিডেট 6জনৰ ভিতৰত এজন থাকিব থৈ দিছে বাকী কেইজন লৈ ল'ব মই লৈ ল'ম মানে এনেকৈ নল'ব আমি যেনেকৈ ক'লোঁ যে মোক লাকিয়েও সহায় কৰে চ' আমি ইয়াতে আৰু অলপ ইণ্টাৰেষ্টিং কৰোঁ লুডুৰ গুটি যাতে এইটো আৰু ৰেণ্ডম হয় যেনেকৈ এতিয়া আপোনাক ধৰক মই আপোনাক এনেকৈও ডিক্টেট কৰিব নোৱাৰোঁ বা ক'ব নোৱাৰোঁ বা প্ৰি বিল্ড এটা হ'ব নোৱাৰে যে মই এইটো চিলেক্ট কৰক বা নকৰক আপুনি দলিয়াব এইটো একদম ফেয়াৰ গেম হ'ব লাহে লাহে লুডুৰ গুটি এটা দলিয়াওক যি উলিয়াই যিটো নম্বৰ ওলাই সেইটো কাৰ্ড 6 এইটো 6টো আপোনাৰ এইটো আপোনাৰ থাকক থৈ দিয়ক এতিয়া আৰু এটা লওক যি উলিয়াই 3টো লৈ ল'ব পাৰে মই লাগে টাচো নকৰোঁ আকৌ 6টো গৈছে যিহেতুকে 4টো লৈ লওক অ'কে 3টা থাকি গ'ল 6 গৈছে এবাৰ ৰিপিট হ'ব পাৰে 5টো লৈ লওক এতিয়া 2টা থাকিল 1 আৰু 2 6 আমি ট্ৰাই কৰিব লাগিব 4 গৈছে এই লাষ্ট যিহেতুকে 2টা অলপ ট্ৰাই কৰিব লাগিব 3 গৈছে আৰু অলপ লৰাই পিনে যি আহে আৰু 3 আকৌ এবাৰ ট্ৰাই কৰিলে হ'ল আমি শেষ মুহূৰ্তলৈকে 1 বা 2 নাহালৈকে 1 অ'কে চ' ৰেণ্ডমলি আমি চিলেক্ট কৰাৰ পিছত আমাৰ তাতে 1 6 3 4 5 মানে 2টো মোৰ লগত নাই অ'কে বাকী গিলা 2টো আপোনাৰ লগত থাকিলে 2টো মোৰ লগত থাকিলে অ'কে এইটো একদম ফেয়াৰ গেম এইটো লাক বাই চান্স বুলি ক'ব পাৰি ইয়াতে কোনো ধৰণৰ আপোনাৰো হাত নাই মোৰো হাত নাই এইটো একদম প্ৰকৃতিয়ে আমাক নেচাৰে বা ইউনিভাৰ্ছে মোক এই নাম্বাৰ 2টো মোলে ঠেলিছে আৰু 6টা আপোনালে ঠেলিছে যিটো ৰেণ্ডমলি আপুনি চিলেক্ট কৰিছে যিটো আমাৰ কোনো হাত নাই এইটো ৰেণ্ডমলি চিলেক্ট কৰা বস্তু চ' এতিয়া আমি এটা এটাকে খুলি চাওঁ নাম্বাৰ 1টো চাওঁ যদি তাতে উইনাৰ লিখা আছে তেতিয়াহ'লে মোক লাকে ফেভাৰ নকৰিব এইটো ক্ৰছ নহয় অ'কে নহয় নাম্বাৰ 3 ক্ৰছ নাম্বাৰ 4 ক্ৰছ নাম্বাৰ 4ও ক্ৰছ এইটো বিচাৰি লৈছোঁ নাম্বাৰ 4ও ক্ৰছ নাম্বাৰ 5 আমাৰ কেমেৰাই পাইছেনে বাৰু শ্বটবিলাক পাইছে নাম্বাৰ ক্ৰছ নাম্বাৰ 5ৰ লাষ্ট নাম্বাৰ 6 আছে এইটোত উইনাৰ হ'ব পাৰে হ'লেতো মই বাৰু হাৰিলোঁ ক্ৰছ গোটেইকেইটা 5টা ক্ৰছ গোটেইকেইটাত ক্ৰছ আৰু কিবা আছে নি আকৌ গোটেইকেইটা নৰ্মেল কাগজ মই ইয়াতে বহি কাগজখন লৈছোঁ আপোনালোকৰ অফিচৰ কাগজ আপোনালোকৰ অফিচৰ কলম অ'কে আমাৰ হাতত এটা ৰৈ গ'ল 2টো মই খুলিম কিন্তু অ'কে এইটো মই দি দিছোঁ এইটো খুলিলে হ'ল হাতৰ যাদু মানে 2টো সলনি কৰা আৰু হেৰি হ'বলৈ টনিপাত থাকিবই লাগিব কাৰণ মই কৈছিলোঁ যে এটাই উইনাৰ আছে কেনেকৈ সম্ভৱ হে কেনেকুৱা লাগিছে এইটো হৈছে এইটোতে ডেমনষ্ট্ৰেট কৰিলোঁ এইটোৰ লগত এটা ৰাজনীতি কি সম্পৰ্ক এতিয়া চাওক এতিয়া প্ৰেডিকশ্যনটো মই যে ক'লোঁ কেতিয়াবা এটা এনেকুৱা কিছুমান সমষ্টিত আহে য'ত তাৰমানে আমি কোনো ধৰণৰ ক্লিউ নাপাওঁ আমি বিভিন্নজন সংবাদ মাধ্যমৰ যিসকল ব্যক্তি আছে ফিল্ডত অন ফিল্ডত যোনে ৰিপৰ্টিং কৰিছে তাৰে পাণ দোকানীৰ পৰা লৈ প্ৰত্যেকজন মানে ৰাজনীতিবিদৰ পৰা লৈ এজন উচ্চ শিক্ষিত টিচাৰৰ পৰা লৈ সকলোৰ পৰা ডাটা কালেক্ট কৰিবলৈ চেষ্টা কৰোঁ গুৱাহাটীত বহি থকা যিসকল এডিটৰ ইন চিফ তেওঁলোকৰ পৰাও আমি এখন কাগজ দিওঁ তেওঁলোকৰ ৰেফাৰেঞ্চ হিচাপেও ল'ব বিচাৰোঁ মানে প্ৰত্যেকটো ঠাইৰ পৰা ল'ব বিচাৰোঁ কিন্তু কেতিয়াবা কি হয় 4-5টা সমষ্টিত গৈ এনেকুৱা ধৰণে আমি কেনা লাগি যায় যে এইটো কি হ'ব এইটো সমষ্টিত আমি পেটাৰ্ণ হিচাপেও পাই আছোঁ মানুহ হিচাপেও আমাক কিছুমানে ধৰক এইটো তেওঁলোকে ডাউটফুল বুলি দিছে 50-50 বুলি দিছে
চ' আমি যেতিয়া সমীক্ষা লওঁ আমি দুটাই চান্স লওঁ এই যাদুটো আহি যায় কামত তেতিয়া এনেকুৱা ধৰণৰ আমাক নেচাৰে কিবা নহয় কিবাকে সহায় কৰি আমাৰ হয় আৰু এটা আমাৰ সময় যেটো কম হৈ গৈছে আৰু এটা মই এইটো কেনেকে শিকিব লাগিব দেই আৰু এটা অ'কে মই এতিয়া এটা বেলেগ মেজিক কৰিব বিচাৰিছোঁ মই ইয়াতে এটা প্ৰেডিকশ্যন ৰাখিছোঁ এইটো উভতালে ইয়াতে এটা প্ৰেডিকশ্যন আছে কালাৰ প্ৰেডিকশ্যন এটা আছে এইটো আমি এতিয়া একদম চেণ্টাৰত ৰাখিছোঁ এতিয়া নাচাওঁ এতিয়া ইয়াতে থাকক অ'কে চাই লৈছোঁ অঁ ত' ইয়াতে 4টা নম্বৰ আছে নিশ্চয় কেমেৰাই পাইছে ইয়াতে 1 2 3 4 4টা নম্বৰ আছে মই দেখুৱাই দিওঁ একেবাৰে মই কৰি পিনে আপোনাক হেণ্ডঅভাৰ কৰি দিম এতিয়া এই 4টা নম্বৰৰ যিকোনো এটা নম্বৰ আকৌ আপুনি একদম ফ্ৰী চইচ ইণ্ডিপেণ্ডেণ্ট চইচ স্পণ্টেনিয়াছ থট আপোনাৰ কোনো ধৰণৰ ইয়াতে ফ'ৰ্চ নাই আপোনাৰ যি মনে কৈছে সেই মনে কোৱাটো আপুনি চিলেক্ট কৰিব লাগে কিন্তু ৰেণ্ডম হ'ব লাগে আপুনি আপোনাৰ চইচ হ'ব লাগে এনেকুৱা নহয় যে মই আপোনাক চিলেক্ট কৰিবলৈ কিবা অনুপ্ৰাণিত কৰিছোঁ বা প্ৰগ্ৰাম কৰিছোঁ বা নম্বৰটো ক'লে হ'ল আপোনাৰ যিটো মন যায় মই সদায় প্ৰথম হৈ ভাল পাওঁ অ'কে তো আমাৰ ইয়াতে আমি এটাই নম্বৰ পালোঁ যিটো হৈছে 1 এতিয়া মই প্ৰেডিকশ্যন এটা ৰাখিছিলোঁ এতিয়া 1ৰ লগত প্ৰেডিকশ্যনটোৰ মানে কি সম্পৰ্ক কথাটো আহিলে এইটো সেইকাৰণে মই আপোনাৰ হাতত কিয় দিব বিচৰা নাছিলোঁ কাৰণ ইয়াৰে পিছফালে কেইটামান নম্বৰ আছে প্ৰত্যেকটো কালাৰৰ এগেইনষ্টত এটাকে নম্বৰ মানে প্ৰত্যেকটো নম্বৰৰ এগেইনষ্টে এটাকে কালাৰ আমি চিলেক্ট কৰিছিলোঁ যেনেকৈ 1ৰ এগেইনষ্টত সেউজীয়া 2ৰ এগেইনষ্টত নীলা 3ৰ এগেইনষ্টত হালধীয়া আৰু 4ৰ এগেইনষ্টত কলা ঠিক আছে তো আমি যিহেতুকে প্ৰেডিকশ্যন হোৱাৰ হিচাপত একদম ফ্ৰী চইচত যিহেতুকে আমি 1 নম্বৰ চিলেক্ট কৰিলোঁ চ' প্ৰেডিকশ্যন অনুযায়ী আমাৰ চিলেকশ্যন ভালকৈ দেখাই দিওঁ হয় পাইছে তাতে পাইছে এইটো এইফালে আছে আৰু ইয়াৰ এগেইনষ্টত এটা কালাৰ আছে 1ৰ এগেইনষ্টত তাৰমানে হেৰি আছে গ্ৰীণ আছে তাৰ মানে আপুনি কালাৰ কি কালাৰ চিলেক্ট কৰিব সেইটো হৈছে গ্ৰীণ কালাৰ চিলেক্ট কৰিব তাৰ মানে মই কিবাকে আগতে প্ৰেডিক্ট কৰি ৰাখিব লাগিব আৰু এই 4টা কালাৰৰ ভিতৰত কাক ভোট দিম আৰু সেই হিচাপত যদি আমাৰ প্ৰেডিকশ্যনটো মিলে মই এটাই ইয়াতে ৰাখিছিলোঁ আপুনি কাক ভোট দিব আৰু সেইটোৰ হিচাপত ক'ত পৰিব ভোটটো আপুনি ঘূৰাই চাব পাৰে আপুনি নিজ হাতে ঘূৰাই চাওক এই কালাৰটোত কি কালাৰ মই প্ৰেডিক্ট কৰি থৈছোঁ গ্ৰীণ আৰু 1ত গ্ৰীণ মই যদি 2 ক'লোহেঁতেন নিমিলিলেহেঁতেন 2 ক'লে নিমিলিলেহেঁতেন 3 ক'লেও নিমিলে 4 ক'লেও নিমিলিলেহেঁতেন কিবা এটা আছে নেকি ইয়াতে থাকিব পৰা একোৱে নাই কথাটো হৈছে এইটো হৈছে দ্য লেভেল অফ প্ৰেডিকশ্যন এইটো সম্পূৰ্ণৰূপে এটা মানে কাক ভোট দিম গম পাই যায় আৰু এটা এতিয়া প্ৰেডিকশ্যন লেভেলৰে যিহেতুকে কথা পাতি আছোঁ প্ৰেডিকশ্যন লেভেলত এটা মই জাষ্ট এটা বেলেগ ধৰণৰ মেজিক এটা মই কৰিব বিচাৰিছোঁ ইয়াতে এটা পানীৰ গিলাচ আছে কেতিয়াবা বস্তুবোৰ সলনি হৈ যায় ন অভাৰনাইট সলনি হৈ যায় আমি যিবোৰ ভাবোঁ ৰিচেণ্টলি শেষ নিশাৰ ৰাজনীতি আৰু সেই এই নিচেই কাষত আমাৰ MCLA যিবোৰ ভোট গণনা হৈ গ'ল সকলোৱে বেলেগ ভাবি আছিলে কোনো আণ্ডাৰ কাৰেণ্ট নাই টোটেলি বেলেগ সমীকৰণ চ' এইটো এটা ৰং আছে ঠিক আছে এইটো এটা ৰঙৰ এক গিলাচ পানী আছে ঠিক আছে চ' ৰাইজে নখ জোকাৰিলে নৈ বয় বুলি কয় নহয় তো ৰাইজে যদি নখ জোকাৰে সকলো সলনি হৈ যাব পাৰে সেইটোহে আমাৰ সমীকৰণত কিছুমান বস্তু থাকে চ' মই বিচাৰিছোঁ আঙুলি এটা এনেকৈ লৈ লওক এইটো আপুনি এতিয়া ৰাইজ অসম লাইভ 24 ৰাইজৰ প্ৰতিনিধি হৈ ইয়াতে এনেকৈ আঙুলিটো বেকা কৰি দিয়ক এইপিনে লৈ আহক ভিতৰলৈ লৈ সোমাই দিব পাৰে নাযায় আৰামত লাহে 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 আপুনি পানীটো এনেকৈ গুলি দিয়ক বা লাহে লাহে ঘূৰি দিয়ক লাহে লাহে ঘূৰাই দিয়ক লাহে লাহে ঘূৰাই দিয়ক আৰু আমি লাহে লাহে আমি দেখিম যে সকলোবোৰ সলনি হৈ গৈছে শেষ নিশাৰ ৰাজনীতি বুলি যিটো কয় ৰাইজে নখ জোকাৰিলে সকলো সলনি কৰিব পাৰে যিটো আমি ভাবি আছোঁ বা যিটো হৈ আছে বা যি আমি দেখি আছোঁ সেইটো হয়তো প্ৰেক্টিকেলত ৰিজাল্টত সেইটো নহ'বও পাৰে
আগৰ কালাৰটো মই এবাৰ দেখুৱাম আমাৰ ভিডিঅ' এডিটৰে এইখিনিতে টু উইণ্ড' কৰি দিব আগৰ কালাৰটো কি আছিলে আৰু এতিয়া কালাৰটো কি হৈ গ'ল তাৰমানে আপোনাৰ মতে এবাৰ পৰিৱৰ্তন আহিব পাৰে কিছুমান জায়গাত আমি যেটো ভাবি থৈছো তাৰমানে কেতিয়াবা কি হয় কিছুমান জায়গাত এবাৰ আমি সমীক্ষা আৰম্ভ কৰা নাই অহাকালিৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হ'ব আমি প্ৰত্যেকটো সমষ্টি প্ৰত্যেকটো ঠাইত যাম কিন্তু এতিয়া আভাস পাইছো কিছুমান ক্যান্ডিডেট ওভাৰ কনফিডেন্ট হৈ আছে কিছুমান ঠাইত তেওঁলোকে একদম মানে মই জিকিমে তে হেনেকুৱা ধৰণৰ এটা পৰিস্থিতি এটা ৰিফ্লেক্ট হৈছে কাৰণে তেওঁলোকে হয়তো ওভাৰ কনফিডেন্ট আহিছে কিন্তু তেওঁলোকৰ কাৰণে হেতু নহবও পাৰে যেন অনুমান হৈছে মোৰ এই পানীখিনি ৰংটোৰ দৰে এই পানীখিনিৰ কাৰণ ৰাইজে শেষ নিখাত যিকোনো মুহূৰ্তত যিকোনো সময়ত যিকোনো পৰিস্থিতিত বস্তু হলনি হ'ব পাৰে এটো প্ৰত্যেকবাৰ আমি দেখি আহিছো যে কাৰেন্ট বেলেগ পিনে থাকে পলিটিক্যাল কাৰেন্ট কিন্তু ঘটনা ঘটে বেলেগ আন্ডাৰ কাৰেন্টটো বেলেগ থাকিব পাৰে আৰু এটা কেনেকুৱা যাদু চাব বিচাৰিছে আমাৰ ইলেকশন ৰিলেটেড নিৰ্বাচনী ওকে প্ৰেডিকচন ৰিলেটেড শেখৰ যাদু এটা মই কৰিব বিচাৰিছো এটা বেলেগ ধৰণৰ যাদু এটা এতিয়া শেখৰ যাদুটোত মই এনেকৈ ঘূৰাই দিওঁ ওকে মই এনেকৈ ঘূৰাই দিছোঁ ইয়াতে মোৰ প্ৰেডিকশ্যনটো আছে ঠিক আছে যে অলপ পিছত বা এই তিনিটাৰ ভিতৰত ঋতুস্মিনে কোনখন কাৰ্ড আৰু কোনটো চিম্বল সিলেক্ট কৰিব হেতু অলৰেডি প্ৰেডিক্টেড হৈ আছে শুনিবলৈ অলপ ইম্পসিবল মানে তিনিটাৰ ভিতৰত যিখন কাৰ্ড মই সিলেক্ট কৰিম সেইখন অলৰেডি প্ৰেডিক্ট হৈ আছে মানে একদম সলিড প্ৰেডিকশ্যন কৰি থৈছো যে এই অলপ পিছত এইখন প্ৰেডিক্ট মানে এইখনেই সিলেক্ট হ'ব গৈ আছে মই মানে এখন কাৰ্ড সিলেক্ট কৰিম একদম এক্স্যাক্টলি মানে ইয়াতে মই প্ৰেডিক্ট কৰি থৈ দিছো মই মানে এইজনকে ভোট দিব বুলি মানে আমাৰ ধাৰণা মোৰ ধাৰণা যে এতিয়া মই জাস্ট প্যাটাৰ্নটোহে আমি জাস্ট চাব গৈ আছো সো এক্স্যাক্টলি সেই মানুহজনে সেই হয়নে নহয় ইয়াতে তিনটা আছে এটা হল টুপি এটা হল হ্যাট মেজিকৰে সিম্বল কিছুমান ইউজ কৰিছো তাসপাত আছে আৰু যাদুৰ লাঠি আছে ঠিক আছে এই তিনটাৰ ভিতৰত আৰু এবাৰ মই কৈছো যে ফ্ৰী চইচ নিজৰ ফ্ৰী উইল যিকোনো এটা সিম্বল মনৰ পছন্দৰ মতে সিলেক্ট কৰিলে হ'ল ইয়াতে কোনো ধৰণৰ ফোৰ্স নাই কোনো ধৰণৰ এই তিনিখনৰ ভিতৰত ন এই তিনিখনৰ ভিতৰত এতিয়া যেটো নিৰ্বাচন চলি আছে এতিয়া ৰাইজক অলপ টুপি দিয়া সিজন এটাও চলি আছে ৰাজনীতিবিদ সকলে বহুত টুপি দিব গতিকে মই টুপিটো সিলেক্ট কৰিছো ওকে টুপি ঠিক আছে তেতিয়া হলে আমি যেহেতুকে টুপিটো সিলেক্ট কৰিছে সেই কাৰণে মই যেহেতুকে কৈছো যে মই কোনো ধৰণৰ চেঞ্জেস কৰিব নোৱাৰো আৰু মই অলৰেডি প্ৰেডিক্ট কৰি থৈ দিছো মই এই কাৰ্ডখনৰ মই ইয়াতে তিনটা সিম্বল আঁকি থৈ দিছিলো আৰু যেটো সিলেক্ট কৰিব সেই সিলেকশনটোৰ ওপৰত মই কাৰেক্ট মাৰ্ক কৰি থৈ দিছো যে ঋতুস্মিনে কোনটো সিলেক্ট কৰিব এতিয়া আমি টুপিটো একদম ফ্ৰী চইচ আছিলে যিকোনো সিলেক্ট কৰিব পাৰিলে এইখন সিলেক্ট কৰিব পাৰে এইখন সিলেক্ট কৰিব পাৰে যেহেতুকে এই দুখন সিলেক্ট নকৰি অকল টুপিটো সিলেক্ট কৰা হৈছে সো আমাৰ প্ৰেডিকচন ম্যাচ হৈছে সো এইটোৱে শেষ যাদু কিন্তু আৰু এটা আছে নেকি কিবা এটা আৰু বৰ্তমান ম্যাজিক নাই কিন্তু এই যেটো ৰাজনীতিৰ যাদু বুলি কয় অহাকালিৰ পৰা যেহেতুকে আমাৰ যাত্ৰা আৰম্ভ হ'ব আৰু আশা কৰিছো যে এইবাৰো আমি সঠিক হ'ব পাৰিম এইবিলাক যাদু তাত খাপ খাই যাব এইবোৰ যাদুৰ যেটো সমীকৰণ বা এইবোৰ যাদুৰ জাস্ট প্যাটাৰ্ন এটাহে মই আপোনাৰ লগত আভাস এটাহে দিলো বা আমি কেনেকৈ কৰে এটা ডেমনস্ট্ৰেচন এটা বক্সৰ ভিতৰ ৰিজাল্টটো ভৰাই দিছিলে প্ৰেছ ক্লাবত আপুনি ৰিজাল্ট দিয়াৰ পিছদিনা এটো খুলিছিলে মানুহ সাক্ষী কৰি তা সিল মোহৰ মাৰি দিছিলে এবাৰো কৰিব এবাৰো আমি সম্পূৰ্ণৰূপে আমাৰ যি সমীকৰণ আমাৰ যি ৰিজাল্ট থাকে সেই ৰিজাল্ট এখন দলিলত লিখি তিনিটা বাকচৰ ভিতৰত মানে এটাৰ ভিতৰত এটা বাকচ এটাৰ পিছত এটা বাকচ এনেকুৱাকে যাতে বেলেগে খুলিব নোৱাৰে আৰু সেই বাকচটোত 7টা তলা মাৰে 7টা বেলেগ বেলেগ সংবাদ মাধ্যমৰ সংবাদ প্ৰতিষ্ঠানৰ বেলেগ বেলেগ তেওঁলোকৰ প্ৰতিনিধিয়ে আহি তেওঁলোকে সিল মোহৰ মাৰে চাবিটো লৈ যায় চাবি তেওঁলোকৰ হাতত থাকে আৰু ইনফেক্ট বাকচটো গুৱাহাটী প্ৰেছ ক্লাবত আমি জিম্মাত আমি থৈ দিওঁ হেতু একদম ফেয়াৰ থাকে কাৰণ হেতু জায়গায় আটাইতকৈ সেফ আৰু নিউট্ৰেল জায়গা বুলি ক'ব পাৰি হেহে তাতে আমি সুন্দৰকে গুৱাহাটী প্ৰেছ ক্লাবত আমি বিগত 3টা টাৰ্ম
আজি চাব গ'লে 2014ৰ পৰা যেতিয়া আৰম্ভ কৰিছিলোঁ 12-13 বছৰে এইটো প্ৰক্ৰিয়া আমি কৰি আহিছোঁ প্ৰত্যেকটো ইলেকশ্যনত আৰু এবাৰো কৰিব আৰু এবাৰো কৰিবলৈ আমি সাজু হৈছোঁ কিন্তু কিছুমান এটা বৰ ইণ্টাৰেষ্টিং যাদু য'ত পানীৰ ৰংটো সলনি হৈ গৈছে এটা পৰিৱৰ্তনৰ ইংগিত দিছে নি আপুনি কৰবাত হয়তো কৰবাত আমি ওভাৰঅল নহ'লেও কৰবাত পৰিৱৰ্তন আমি পাম যিবোৰত অভাৰ কনফিডেন্স আছে যিবোৰ প্ৰাৰ্থীত তাতে আমি দেখিছোঁ কিছুমান প্ৰাৰ্থীত তাতে আমি কথা বতৰাত হওক বা তেওঁলোকৰ লগত আমি যেতিয়া কানেক্ট কৰিছোঁ বা তেওঁলোকৰ আমি কমেণ্ট লৈছোঁ তেওঁলোকৰ আমি যেতিয়া ডাটাবোৰ লৈছোঁ আমি দেখিছোঁ যে তেওঁলোকে অলৰেডি এটা অভাৰ কনফিডেন্ট আছিলে আৰু যিটো ঘটিছিলে এই যে পঞ্চতন্ত্ৰ সাধুটোত যে মানে কি কয় শহাপহুৰে যেতিয়া মানে অভাৰ কনফিডেন্ট হৈ গৈ জিৰণি ল'লে তেতিয়া কাছতো আগবাঢ়ি গুচি গ'লগে তো সেনেকুৱা দুই এটা জেগাত দেখা গৈছে এতিয়ালৈকে যিখিনি গৈ আছে তো সেইখিনি জেগাত নিশ্চয় পৰিৱৰ্তন আহিব ডিউ টু অভাৰ কনফিডেন্স দুই এটা জেগাত অভাৰ কনফিডেন্সে ঘৰ কৰিছে আত্মবিশ্বাসে কেতিয়াবা কাল হয় নিশ্চয় আত্মবিশ্বাসৰ লগত এটা অতি আত্মবিশ্বাস দেখা গৈ আছে কিছুমান জেগাত সেইবিলাকত অলপ খেলিমেলি হ'ব পাৰে আপুনি এইটো প্ৰেডিক্ট কৰিছে বহুত ধন্যবাদ এইখিনি সময় দিলে আৰু আমি ৰিজাল্ট ডেইলি ৰৈ থাকিম যে বিক্ৰমৰ প্ৰেডিকশ্যন এইবাৰ মিলে নে নিমিলে